বয়সস্থ লোকে ঘৰতে খুব সহজে কৰিব পৰা কেইটামান ব্যায়ামৰ ভিডিঅ' মই আজি বনাইছোঁ যিগিটা ব্যায়াম আপোনালোকে যদি ৰেগুলাৰলি কৰি যায় আপোনাৰ বেলেন্সৰ প্ৰব্লেম বা আপোনাৰ মাংসপেশী যদি কমজোৰ হৈছে সেইবিলাক প্ৰব্লেম দূৰ হৈ যাব ভিডিঅ'টো শেষলৈ চাব আৰু এক্সাৰসাইজ গিটা ডেইলি কৰিব চেষ্টা কৰিব প্ৰথম এক্সাৰসাইজৰ বাবে আপুনি আপোনাৰ ভৰিৰ আঙুলিৰ ওপৰত থিয় হ'ব তাৰ পিছত নামি দিব যদি ব্যায়ামটো কৰোঁতে আপোনাৰ ভাৰসাম্য হেৰুৱা যেন লাগিছে তেনেহলে কৰবাত ভালকে ধৰি ল'ব আৰু ব্যায়ামটো কৰিব এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 2 নম্বৰ এক্সাৰসাইজটোৰ বাবে আপুনি আপোনাৰ ভৰি আঙুলিকেইটা দাঙি দিব আৰু যদি আপোনাৰ ভাৰসাম্য হেৰুৱা যেন লাগিছে তেনেহলে কৰবাত ধৰি ল'ব এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 3 নম্বৰ এক্সাৰসাইজটোৰ বাবে চকী এখনত ধৰি ল'ব তাৰ পিছত ভৰিখন লাহে লাহে আগৰ ফালে আনিব আৰু পিছফালে নিব এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব প্ৰথমতে ভৰিখন সন্মুখৰ ফালে আনিব এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 এতিয়া ভৰিখন পিছফালে নিব আৰু এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 4 নম্বৰ এক্সাৰসাইজটোৰ বাবে এখন হাতেৰে চকী এখনত ধৰি ল'ব আনখন হাতেৰে কঁকালত ধৰিব তাৰ পিছত ভৰিখন সাইডৰ ফালে দাঙি দিব এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 ব্যায়ামটো দুইটা সাইডে ৰিপিট কৰিব নেক্সট এক্সাৰসাইজৰ বাবে দুইখন হাতেৰে কঁকালত ধৰি ল'ব তাৰ পিছত কঁকালখন সাইড টু সাইড ভাঁজ কৰি দিব এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 and 10 নেক্সট এক্সাৰসাইজৰ বাবে ভৰিখনেৰে ওখকে খোজ দিব এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 and 10 নেক্সট এক্সাৰসাইজৰ বাবে চকী এখন ল'ব আৰু আপুনি চকীখনত বহিবলৈ চেষ্টা কৰিব এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব আৰু যদি আপুনি ভাৰসাম্য হেৰুৱা যেন পায় তেনেহলে বহা সময়ত হাতখনেৰে কৰবাত ধৰি ল'ব 1 2 3 4 5
6 7 8 9 10 নেক্সট এক্সাৰচাইজৰ বাবে আপুনি দুইখন হাত দাঙি দিব আৰু নমাই দিব এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 নেক্সট এক্সাৰচাইজটোৰ বাবে হাত দুখন সন্মুখৰ ফালে থ'ব তাৰপিছত আপুনি সাইড টু সাইড ঘূৰি যাব এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 নেক্সট এক্সাৰচাইজৰ বাবে হাতৰ কিলাকুটিকেইটা ভাঁজ কৰি দিব আৰু চিধা কৰি দিব এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 নেক্সট এক্সাৰচাইজৰ বাবে আপুনি বিচনাত শুই ল'ব আঁঠুকেইটা ভাঁজ কৰি ল'ব তাৰপিছত লাহে লাহে কঁকালখন দাঙি দিব এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 10 নেক্সট এক্সাৰচাইজটোৰ বাবে হাত দুখন এনেকে থৈ ল'ব তাৰপিছত আপোনাৰ আঁঠু দুটা ভাঁজ কৰি দিব আৰু আপোনাৰ মূৰটো ওপৰৰ ফালে দাঙি দিব 1 2 3 4 5 6 7 8 9 and 10 এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব নেক্সট এক্সাৰচাইজৰ বাবে পেট পেলাই শুই ল'ব হাত দুখন চাইডত থ'ব তাৰপিছত আপোনাৰ মূৰটো লাহে লাহে ওপৰৰ ফালে দাঙি দিব 1 2 3 4 5 6 7 8 9 10 নেক্সট এক্সাৰচাইজটো হ'ল ডেড বাক এক্সাৰচাইজ আপুনি হাত দুখন চিধাকে দাঙি দিব আৰু আঁঠু দুটা ভাঁজ কৰি দাঙি দিব পজিশ্যনটো 5 ছেকেণ্ড ধৰি ৰাখিব আৰু এক্সাৰচাইজটো 5 বাৰ ৰিপিট কৰিব
1 2 3 4 5 নেক্সট এক্সাৰচাইজৰ বাবে আপুনি পেট পেলাই শুই ল'ব তাৰ পিছত ভৰি দুখন সিধা সিধাকে এখন এখনকে দাঙি দিব এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব 1 2 3 4 5 6 7 8 9 and 10 নেক্সট এক্সাৰচাইজৰ বাবে এইটো পজিশ্যনত আহি ল'ব আৰু হাতখন সন্মুখৰ ফালে দাঙি দিব এক্সাৰচাইজটো 5 বাৰ ৰিপিট কৰিব 1 2 3 4 5 লাষ্ট এক্সাৰচাইজটোৰ বাবে সেম পজিশ্যনত থাকি ভৰিখন পিছফালে দাঙি দিব 1 2 3 4 লাষ্ট ওৱান 5 ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰি দিব আৰু মোৰ চেনেল স্নায়ু স্নেহম ফিজিঅ'ক সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপুনি যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে আমাৰ ককা আইতাসকলে সুস্থ হৈ থাকিব পাৰে থেংক ইউ